তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল পৃথকে পৃথকে দিয়াৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। প্ৰথম পৰ্যায়ৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল দিব অসম চৰকাৰে আৰু তাৰ পাছত দিব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। OMR চিট স্কেন কৰি সেবাই বন্ধ কামত আয়োগলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে। সেবাই প্ৰেৰণ কৰা ফলাফল পৰীক্ষা কৰি আয়োগে ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল। দুটা পৰ্যায়ত ঘোষণা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ফলাফল। কাৰ কপালত আছে চৰকাৰী চাকৰি। অসম চৰকাৰৰ 1 লাখ নিযুক্তিৰ অংশ হিচাপে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষা তিনিটা পৰ্যায়ত যোৱা আগষ্ট মাহত অনুষ্ঠিত হৈছিল। 12,70,000 নিবনুৱা বহিছিল নিযুক্তি পৰীক্ষা। সেই নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকতৰ পৰীক্ষণ সম্পূৰ্ণ 1:2 পদ্ধতিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব আয়োগে। অৰ্থাৎ 26,000 পদৰ বিপৰীতে 52,000 পৰীক্ষাৰ্থী উত্তীৰ্ণ কৰোৱাব আয়োগে। উত্তীৰ্ণ হোৱা 52,000 যুৱক যুৱতীৰ সকলো নথি পত্ৰ পৰীক্ষা কৰি আয়োগে নিযুক্তি দিব 26,000। এই 26,000ৰ ভিতৰত কোন কোন থাকিব সেয়া অহা সপ্তাহত নিশ্চিত হ'ব। এই নিযুক্তি ফলাফল ঘোষণাৰ পিছতেই ৰাজ্য চৰকাৰে নিযুক্তিৰ বাবে আৰম্ভ কৰিব আন এক নতুন প্ৰক্ৰিয়া।